তো বন্ধুসকল আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কালি ভিডিঅ'টো মই কৈছিলোঁ যে আজিৰ পৰা পাৰ্ট 1 পাৰ্ট 2কে অপশ্যন ট্ৰেডিঙৰ বিষয়ে আপোনালোকক শিকাম বুলি বা নিজেও শিকি যাম। তো আজি হৈছে অপশ্যন ট্ৰেডিঙৰ ওপৰত মোৰ যি আহিবলগীয়া সিৰিজ তাৰ হৈছে পাৰ্ট 1 হয়, প্ৰথমটো ভিডিঅ' হয়। এইটো ভিডিঅ'ত মই আপোনালোকক শিকাম যে আপোনালোকে অপশ্যন ট্ৰেডিঙৰ প্ৰকাৰসমূহ কি কি তাক জানিব পাৰিব এইটো ভিডিঅ'ত। অপশ্যন ট্ৰেডিঙৰ প্ৰকাৰ বুলি ক'লে আপোনালোকক 5টা প্ৰকাৰ আহি যায়। ফাৰ্ষ্ট প্ৰকাৰটো হৈছে আপোনাৰ স্কেলপিং। যদিহে আপোনালোকে বা এজন ট্ৰেডাৰে ইণ্ডেক্স চাৰ্টখনত তেওঁলোকে পজিশ্যন এটা বাই কৰাৰ পিছত 5 মিনিট 10 মিনিট বা 15 মিনিটৰ ভিতৰত এক্সিট কৰে, মেক্সিমাম আপোনালোকৰ 15 মিনিট টাইমৰ ভিতৰত যদি এক্সিট কৰে তেনেধৰণৰ ট্ৰেডাৰক স্কেলপিং ট্ৰেডাৰ বুলি কোৱা হয় বা স্কেলপিং কৰা বুলি কোৱা হয়। যদিহে আপোনালোকে স্কেলপিং কৰিম বুলি ভাবিছে তেনেহ'লে পজিশ্যন এটা এণ্ট্ৰি কৰাৰ পিছত এক্সিটটো আপোনালোকে খুব মেক্সিমাম পইণ্ট আপোনাৰ লছ হওক বা প্ৰফিট হওক 15 মিনিটৰ ভিতৰত আপোনালোকে এক্সিট কৰিবলৈ চাব। তেনেধৰণৰ ট্ৰেডাৰক স্কেলপিং ট্ৰেডাৰ বুলি কোৱা হয়। আৰু নেক্সট যোনটো আপোনালোকৰ অপশ্যন ট্ৰেডিঙৰ প্ৰকাৰ আহিলে সেইটো হৈছে আপোনালোকৰ ইণ্টাৰডে। আপোনালোকে হয়তো জানে চাগে যে আমাৰ ইণ্ডিয়ান মাৰ্কেটখন 9:15 পৰা আপোনাৰ 3:25লৈকে খোলা থাকে। সেই সময়খিনিত 9:15 পৰা যিটো 3:15লৈ খোলা থাকে সেই সময়খিনিত যদি আপোনালোকে কোনোবা এটা পজিশ্যন বাই কৰে, সেইটো লাগিলে বেংক নিফটিতে হওক, নিফটিতে হওক বা নিফটি 50তে হওক, যিকোনো এটা ইণ্ডেক্স যদি বাই কৰে আপুনি সেই দিনটোৰ ভিতৰত যদি আপুনি এক্সিট কৰে বা চেল কৰে তেনেহ'লে তেনেধৰণৰ ট্ৰেডাৰক বা তেনেধৰণৰ ট্ৰেডিঙক আপোনালোক কোৱা হয় ইণ্টাৰডে ট্ৰেডিং বুলি কোৱা হয়। উদাহৰণস্বৰূপে যদি আপোনালোকে এটা ক'বলৈ যাওঁ, যদি আপোনালোকে এটা ট্ৰেড 10টা বজাত বা 10:15 বা 10:45 এণ্ট্ৰি কৰিছে তেনেহ'লে আপোনাৰ এক্সিটটোৰ টাইম লিমিট হ'ব সেইদিনাখিনি যিটো 3:25 আপোনাৰ মাৰ্কেটখন ক্ল'জ হ'ব, সেই ক্ল'জ হোৱাৰ আগে আগে আপুনি এক্সিট কৰিব লাগিব আৰু তেনেধৰণৰ ট্ৰেডিঙক কোৱা হয় ইণ্টাৰডে ট্ৰেডিং। তাৰ নেক্সট যোনটো ট্ৰেডিঙৰ প্ৰকাৰ আহিলে সেই 3 নম্বৰটো সেইটো হৈছে BTST, মানে বাই টুডে চেল টুমৰো। আপুনি ধৰি লওক এটা ট্ৰেড আজি এণ্ট্ৰি কৰিছে, ধৰি লওক 9:15 হওক বা যিকোনো এটা টাইমত মাৰ্কেট খোলা টাইমত আপুনি এটা ট্ৰেড এণ্ট্ৰি কৰিছে। সেই এণ্ট্ৰি কৰা ট্ৰেডটো সেইদিনাখিনি আপুনি চেল নকৰি তাৰ পিছৰ দিনাখনিলৈ যদি আপুনি হোল্ড কৰি ৰাখে বা তাৰ পিছৰ দিনাখিনি মাৰ্কেট ক্ল'জ হোৱাৰ আগে আগে যদি চেল কৰে বা এক্সিট কৰে তেনেধৰণক কোৱা হয় BTST ট্ৰেডিং বুলি কোৱা হয়। মানে আজি বাই কৰি নেক্সট দিনাখিনি যদি চেল কৰে সেইটোক আপোনাৰ BTST ট্ৰেডিং বুলি কোৱা হয়। ইয়াৰ পিছৰটো ট্ৰেডিং আহিলে আপোনাৰ চুইং ট্ৰেডিং। যদিহে আপোনালোকে চুইং ট্ৰেডিং কৰিব বিচাৰে, মই এক্সাম্পল দি বুজাই দিছোঁ কেনেধৰণৰ ট্ৰেডিঙক চুইং ট্ৰেডিং বুলি কোৱা হয়। চুইং ট্ৰেডিং হৈছে আপুনি এটা পজিশ্যন আজি এণ্ট্ৰি কৰিছে বা বাই কৰিছে, সেই পজিশ্যনটো যদি আজিয়ে বিক্ৰী নকৰি বা আজিয়ে চেল নকৰি তাৰ পিছদিনাখিনিও নকৰি যদি আপুনি এসপ্তাহলৈকে হোল্ড কৰি ৰাখে বা এসপ্তাহৰ ভিতৰত যদি চেল কৰে তেনেধৰণৰ ট্ৰেডিঙক কোৱা হয় চুইং ট্ৰেডিং বুলি কোৱা হয়। আৰু তাৰ একদম 5 নম্বৰটো শেষৰটো ট্ৰেডিং আহিছে আপোনাৰ ট্ৰেডিঙৰ প্ৰকাৰৰ ভিতৰত পৰিলে 5 নম্বৰটোত, সেইটো হৈছে আপোনাৰ পজিশ্যনেল ট্ৰেডিং। পজিশ্যনেল ট্ৰেডিং সেইসকল ট্ৰেডাৰক বা সেইসকল এনেকুৱা ধৰণৰ ট্ৰেডিঙক কোৱা হয় পজিশ্যনেল ট্ৰেডিং বুলি, যিবোৰ ট্ৰেডাৰে বা যিবোৰ ট্ৰেডিং আপুনি এণ্ট্ৰি কৰাৰ পিছত 2 মাহ 3 মাহ 1 বছৰ 2 বছৰলৈকে হোল্ড কৰি ৰাখে, তাৰ পিছতহে আপুনি এক্সিট কৰে বা চেল কৰে, তেনেধৰণৰ ট্ৰেডিঙক পজিশ্যনেল ট্ৰেডিং বুলি কোৱা হয়। তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক ইমানখিনিয়ে ক'লোঁ যে ট্ৰেডিং যদি আপুনি কৰিব বিচাৰে, এজন বিগিনাৰ হয় তেনেহ'লে কেনেধৰণৰ আপোনালোকে ট্ৰেডিং অপশ্যন চুজ কৰিব পাৰে, কোনটো আপুনি ট্ৰেডিং কৰিব পাৰে। যদিহে আপুনি বিগিনাৰ হয় তেনেহ'লে আপোনাক মই 5টা প্ৰকাৰ ক'লোঁ, এইকেইটাৰ ভিতৰত যিকোনো এটা ট্ৰেডিং আপুনি চুজ কৰিব পাৰে। ধৰি লওক প্ৰথমটো আহি গ'ল আপোনাৰ স্কেলপিং, তাৰপিছত আহিলে ইণ্টাৰডে, তাৰপিছত আহিলে BTST বাই টুডে চেল টুমৰো, আৰু তাৰপিছত আহিলে চুইং, আৰু একেবাৰে শেষৰটো হৈছে পজিশ্যনেল ট্ৰেডিং। আপোনালোকে ইয়াৰ যিকোনো এটা আপুনি চুজ কৰি আপুনি ট্ৰেডিঙৰ জাৰ্ণিটো আগুৱাব পাৰে। তো ধন্যবাদ, আজিলৈ ইমানখিনিয়ে ক'লোঁ। তাৰ পিছৰ ভিতৰত পাৰ্ট 2ত আপোনালোকৰ আৰু মই একেবাৰে বেছিক্সৰ পৰা আৰম্ভ কৰিছোঁ, গতিকে সৰু কথাবিলাকো লৈ আপোনাক গুৰুত্ব দি আৰম্ভ কৰিছোঁ। গতিকে আপোনালোকে যদি বেছিক্সৰ পৰা একেবাৰে 0ৰ পৰা অপশ্যন ট্ৰেডিং বা ট্ৰেডিং কিবা জানিব বিচাৰে তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।